পৰিৱেশে আজিৰ মুহূৰ্তলৈকে পৰিৱেশটো নিয়ন্ত্ৰণাধীন হৈ আছে, কিন্তু কালিতো কোনেও দেখা নাই। এতিয়া দিল্লীয়েও প্ৰথমতে আমাৰ দৰে আছিলে, কিন্তু তেওঁলোকে যেতিয়া দেখিলে ৰোগ বাঢ়িছে, নীতি নিয়ম কৰিছে, আজিৰ পৰা দিল্লীত ৰেষ্টুৰেণ্ট আদিও বন্ধ কৰিছে। আমি সেইটো পৰ্যায়লৈকে যোৱা নাই, কাৰণ আমাৰ হস্পিটেলাইজেশ্যনটো কম আছে। যেতিয়া হস্পিটেলত বিচনাৰ ওপৰত সমস্যা আৰম্ভ হ'ব, তেতিয়াও আমিও ইয়াত টাইট কৰিব লাগিব। কিন্তু বৰ্তমানলৈকে হস্পিটেলৰ বিচনাৰ ওপৰত আমাৰ প্ৰেছাৰ পৰা নাই। এই গোটেই ৰোগটো ডিপেণ্ড কৰে আমি লকডাউন আদি কেতিয়া আনো। যেতিয়া হস্পিটেলৰ বিচনাই সহ্য কৰিব নোৱাৰা হয়, তেতিয়া ৰোগটো আৰ্টিফিচিয়েলি কমাবলগীয়া হয়, কাৰণ নহ'লে হস্পিটেলৰ বেড নাপায়। আজিৰ দিনলৈকে আমাৰ হস্পিটেলৰ বিচনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে কাৰণে আমি কোনো এক্সট্ৰিম ষ্টেপ লোৱা নাই। আমি নৰ্মেল ষ্টেপত চলি আছোঁ, খালি ভেকচিনেশ্যনৰ ওপৰত জোৰ দিছোঁ। কিন্তু অহা কালি পৰহি যদি আমাৰ প্ৰেছাৰ পৰে বিচনাৰ ওপৰত, তেতিয়াহ'লে আমি কৰিব লাগিব। আমি লকডাউন আদি কেতিয়া আনো, যেতিয়া হস্পিটেলৰ বিচনাই সহ্য কৰিব নোৱাৰা হয়, তেতিয়া ৰোগটো আৰ্টিফিচিয়েলি কমাবলগীয়া হয়, কাৰণ নহ'লে হস্পিটেলৰ বেড নাপায়। আজিৰ দিনলৈকে আমাৰ হস্পিটেলৰ বিচনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে কাৰণে আমি কোনো এক্সট্ৰিম ষ্টেপ লোৱা নাই। আমি নৰ্মেল ষ্টেপত চলি আছোঁ, খালি ভেকচিনেশ্যনৰ ওপৰত জোৰ দিছোঁ। কিন্তু অহা কালি পৰহি যদি আমাৰ প্ৰেছাৰ পৰে বিচনাৰ ওপৰত,